সকল আজি মই সপ্তমমান শ্ৰেণীৰ ভগ্নাংশ হৰণৰ প্ৰশ্ন এটা লৈছোঁ। এই প্ৰশ্নটো কেনেকৈ সমাধান কৰে তাৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰশ্নটো হৈছে যে 4/3/15/8ক 2 সমষ্টি 4/3ৰে কি কৰিব লাগে? হৰণ কৰা। প্ৰশ্নটো এইটো 4/3/15/8ক 2 সমষ্টি 4/3ৰে হৰণ কৰা। যে এইটো কৰিবলৈ আগবাঢ়োতে আমি সমাধান কৰিম। সমাধান কৰাৰ পিছত আমি প্ৰশ্নটো লিখি ল'ম। 4/3/15 এইটো 8 হয়। 8ক গতিকে হৰণ কৰিবলৈ কৈছে, গতিকে আমি হৰণ চিন ব্যৱহাৰ কৰিম 2 সমষ্টি 4/3। এতিয়া আমাৰ এই ৰটো ঠাইত আমি কি ব্যৱহাৰ কৰিম সেই বিষয়ে অকণমান আলোচনা কৰি ল'ম। তেতিয়া ধৰি ল'লোঁ 4 টকাৰ আধা মানে কি? 2/1। গতিকে 4 টকাৰ 2/1, 4 টকাৰ আধা কিমান? আমি জানো যে 4 টকাৰ আধা হ'ল 2 টকা। গতিকে আমি এইখিনি সমান চিন ব্যৱহাৰ কৰিলোঁ। এতিয়া 4ৰ 2/1ক আমি এনেদৰে লিখিব পাৰোঁ 4 পূৰণ 2/1। অৰ্থাৎ ঠাইত কি চিন ব্যৱহাৰ কৰিলোঁ? পূৰণ। গতিকে 4ক আমি 2ৰে হৰণ কৰিলোঁ, 2 2 গুণ 4। গতিকে আমাৰ উত্তৰ ওলালে কি? 2 এগুণ 2। গতিকে আমি 4 টকাৰ আধা অৰ্থাৎ 2/1ৰ মান আমি কি পালোঁ? 2 টকা 2। গতিকে আমি এইটোকে বুজিম যে য'ত থাকিব তাৰ ঠাইত আমি কি চিন ব্যৱহাৰ কৰি দিম? আমি পূৰণ চিন ব্যৱহাৰ কৰি দিম। গতিকে এতিয়া এই প্ৰশ্নটো আমাৰ আছে, ইয়াত আমাৰ আছে। তাৰ ঠাইত আমি কি চিন ব্যৱহাৰ কৰিলোঁ? ইয়াত পূৰণ চিন ব্যৱহাৰ কৰিলোঁ। গতিকে এতিয়া হৰণ চিন আছে। এইটো এতিয়া মিশ্ৰ ভগ্নাংশত আছে। মিশ্ৰ ভগ্নাংশটো আমি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম। 4 2 এই দুটা পূৰণ কৰিম। 4 2 8 পালোঁ। সেই 8টো ইয়াৰ লব কি আছে? 3 আছে। এইটো 3 হয়। 4 2 8, 8 3 এইটোৰ লগত যোগ কৰি দিম। ইয়াৰ পূৰণ ফলটোৰ লগত লবটোৰ লগত যোগ কৰি দিম। কিমান হ'ব? 11। অৰ্থাৎ আমি কি পালোঁ? 4/11। এতিয়া আমি ইয়াত সমাধান কৰিবলৈ চেষ্টা কৰিম। দেখিলোঁ যে 4টোৱে 8টোক হৰণ যায়, অৰ্থাৎ কটাকটি যায়। ইয়াত 4 এগুণ 4 হয়। এই 4টোৱে 4কো হৰণ যায়, 4টোৱে 8কো হৰণ যায়। এই 4 এগুণ 4 আৰু এইটো কি হ'ব? 4 2 এইটো সৰুকৈ লিখিলোঁ 4 2 8। আৰু ইয়াতো আকৌ চালোঁ যে ইয়াত তলত 15 আছে হৰ, এইফালে 4/3 ওপৰত লব 3 আছে। গতিকে 3য়ে দুইটাকে হৰণ যায়, 3য়ে কটাকটি যায়। 3 এগুণ 3, 3 5 গুণ 15। এতিয়া আমাৰ হৈ গ'ল। ইয়াত 5 এগুণ তলত কি পালোঁ? 5 এগুণ 5, ওপৰত কি পালোঁ? লব 2 এগুণ 2। ইতিমধ্যে আগতে আমি পাই আহিছোঁ যে হৰণ এতিয়া এইটো আকৌ লিখি লওঁ তোমালোকৰ সুবিধাৰ্থে। 4/11 ইমান হ'ল। এতিয়া হৰণ চিনটো আমি কি কৰি দিম? 5/2ক আমি 4/11ৰে হৰণ কৰিব লাগে। তো হৰণ আগত আমি কৰিছোঁ যে এই পিছৰ ভগ্নাংশটো প্ৰতিক্ৰম কৰি দিব লাগে পূৰণ চিন ব্যৱহাৰ কৰি। হৰণ চিন ঠাইত কি ব্যৱহাৰ কৰিম? পূৰণ চিন। এই হৰণ চিনটো আমি পূৰণ ব্যৱহাৰ কৰিলোঁ। ইয়াৰ এই 4/11 আমি প্ৰতিক্ৰম কৰি দিম। 4/11ৰ প্ৰতিক্ৰম কি হ'ব? 11/4। এতিয়া দেখিলোঁ এই 5 আমাৰ 5ৰে 2 এইটো কোনো সাধাৰণ সংখ্যা নাই। আমাৰ গসাগু 1ৰ বাহিৰে একো নাই। আৰু ইয়াৰো দেখিলোঁ গৰিষ্ঠ সাধাৰণ উৎপাদক কিবা আছে নেকি? নাই।
5 4 ঘৰ নাযায়, 11 2 ঘৰ নাযায়। গতিকে গৰিষ্ঠ সাধাৰণ উৎপাদক নাই বেলেগ। গতিকে আমি এতিয়া তলে তলে পূৰণ কৰিম। 5 11 কিমান? 5 11 55। যিহেতু আমি কটাকটি কৰিব নোৱাৰোঁ, গতিকে আমি এতিয়া পূৰণ কৰি দিম। 4 2 এই 4টোৱে 2টোৱে পূৰণ কৰি দিম। 4 2 8। আমাৰ উত্তৰ ওলাই গ'ল। কিমান পালোঁ? 55/8। এনেধৰণে আমি সমাধান কৰিলে আমাৰ প্ৰশ্নটো উত্তৰটো পাম। তোমালোকে নিশ্চয় বুজিলা। এনেধৰণৰ প্ৰশ্ন পালে অভ্যাস কৰিবলৈ চাবা আৰু নোৱাৰিলে মোক সুধিবা।